আছোঁ বিন্দু বা বিন্দু হয় মানে তালৈ গৈ আছোঁ এয়া গাড়ীত উঠি এয়া লগত ভাইটি আছে আৰু বৌহঁতে কিবা কিবি প্ৰেজেণ্ট আনিবলৈ গৈছে বৌয়ে মামাই মই মামাৰ ঘৰত আছিলোঁ কাৰণে তাৰপৰা তালৈ যাওঁ এতিয়া তালৈ গৈ আছোঁ আপোনালোকক ভিডিঅ' দেখুৱাই থাকিম আৰু বিয়াত আজি মই থাকিম এয়া বেগ দেখিছে পিছত লৈ আহিছোঁ বেগ একদম পূৰা থাকিম নাচিম একদম এনজয় আপোনালোকক দেখুৱাই থাকিম ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পাই লাইক কৰিব আৰু নতুনকৈ অহা মানুহবোৰক প্লিজ ছাবস্ক্ৰাইব কৰি লওক তেতিয়াহে মই নতুন ভিডিঅ' দিলে আপোনালোকে পাই থাকিব আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ গৈ আছোঁ মানে বৌহঁত প্ৰেজেণ্ট আনিবলৈ গৈছে মই গড়মূৰত ৰৈছোঁ গড়মূৰ তিনিআলি এখন গড়মূৰ আমি ইয়াত আছোঁ মানে গাড়ীত উঠি আছোঁ ভাইটিয়ে মই এতিয়া অকণমান পিছত যাম বৌহঁত অহাৰ পিছত তাতহে লগ পাম আৰু ব'লক এয়া তোমাৰ পাই গ'লোহি বিয়ালৈ আমাৰ বা এয়া তোমাৰ বিয়া ঘৰত পাই গ'লোহি বিয়া ঘৰত মানে খাই মেলি আজৰি হ'লোঁ এতিয়া দৰা আহিব মানে এই মানে বৰ্তাকৰ ঘৰ ইফালে আছে তাল পৰা আনিবলৈ যাব আমি তালৈ যাম তাৰপিছত আপোনালোকক দেখুৱাই থাকিম ভিডিঅ' আপোনালোকে যেতিয়া ভিডিঅ'টো চাই ভাল পাই লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এয়া দেখিছে পিছফালে মই ৰাস্তাত ৰৈ আছোঁ মানে গম পাইছে ৰাস্তাত ৰৈ আছোঁ আপোনালোকক ভিডিঅ' দেখুৱাই থাকিম ব'লক এয়া কইনা জানমুৰি চাই দিয়া অঁ ইয়াত দেখিছোঁ নিশ্চয় ইয়াত ভিনদেউ ইয়াত খাই আছে ইয়াত কিবা কিবি দেখিছোঁ নিশ্চয় মানুহ বহি আছে তুমি আখৈ দিবা হেনে হয় ভিডিঅ'টো লাইক কৰি দিবলৈ কৈ দিয়া তোমাৰ ঘৰলৈ লৈছোঁ উপায় নাই মাছটো আদায় হৈ গ'ল কপালে বেয়া আলু গুটি আলু গুটি ভাত মই এবাৰ মাৰিলোঁ মানে ইয়াত কপাল বেয়া হ'লেও এনেকৈতো খাবতো লাগে মাছটো আহি গ'ল ফাইনেলি ভাত এবাৰ খাই আদায় হ'ল তাৰপিছত আহিছে হ'লেও আমাৰ কাৰণে তোমাৰ পানী তুলি পেলাই আহিছে দেখি আছোঁ দেখুৱাই আছোঁ এয়া তোমাৰ কইনা ঘৰত আছোঁ এয়া মোৰ ওচৰত ভিনদেউ বহি আছে আৰু এজন ভিনদেউ এইখিনিত বহি আছে এজনক নিশ্চয় কিছুমান মানে চিনি পায় ইউটিউবাৰ এজন মোৰ আমাৰ নিজৰ ভিনদেউৱে হয় মোৰ ওচৰত বহি থকাজনৰ ভিনদেউজনৰ ইউটিউবৰ চেনেল আছে মই লিংক দি দিম আপোনালোকে চাই থাকক এয়া মানে হোমৰ হেৰি বনাই হৈ গ'ল মানে এতিয়া অকণমান পিছত দৰা আহিব আপোনালোকক দেখুৱাই থাকিম বৰ্তমান লাইক কৰা নাই লাইক কৰি লওক ভাই লাইক কৰি লওক দেখিছে ময়ো বহি আছোঁ ইয়াতে
এই ভিনদেউৰ লগতে। এয়া তোমাৰ মানে পানী তুলিবলৈ যায়, পানী তোলা মানে শৰাই দিছে, যোৰা শৰাই দেখুৱাই আছোঁ আপোনালোকক। এতিয়া শৰাই তুলিব মানে পানী তুলিবলৈ যাব। তোমাৰ পানী তুলি নাচি আছে, দেখিছে, মই দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া কইনা মাক এতিয়া তোমাৰ দহা পাই গ'লহি। এইখন গাড়ীত আহিছে দৰা, আপোনালোকক আকৌ বহা ঠাইতে